Hello guys, welcome back to my another mini vlog. দুদিনমান ধৰি একো স্পেচিয়েল খুৱাই হোৱা নাই। চ' আজি ইভিনিং ভাবিলো কিবা স্পেচিয়েলে খাওঁ। সেইবাবে পেহীক ক'লো ঘৰৰ মুৰ্গী এটাকে ধৰ। মুৰ্গীটো আকৌ ফিমেল আছিল দেই। দেউতাক মুৰ্গীটো গতাই দি মই বাকীবোৰ কাম কৰাত লাগি গ'লো। আমাৰ ঘৰৰ আলু প্ৰায় খাবলৈ হৈছেই। এইকেইদিন ঘৰৰ আলুকে খাই থকা হৈছে মানে। আপোনালোকৰ বাৰু হৈছে নে নাই জনাবচোন। মোৰ যোগাৰখিনি কৰা হোৱা মানে দেউতাৰো মাংস কটা হৈ গ'ল। পিছে আজি মই মাংসটো বনাম আমাৰ বাহিৰৰ চৌকাটোত। মাংস বনাম বুলি কেৰাহীটো জুইত দিছিলোহে, মায়ে কৈয়ে মাছ দুপিচ আনি দিলে দিনৰে। মানে আমাৰ দেউতাই যিহেতু মাংস নেখায় সেইবাবে দেউতাৰ কাৰণে মাছটোকে ভাজি দিব ক'লে। অলৰেডি ভাজাই আছে, অকণমান গৰম কৰি দিব দিলে আৰু। মাছখিনি ভাজা হোৱাৰ লগে লগে মই মাংস বনোৱাত লাগি গ'লোঁ। প্ৰথমতে মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছততো আৰু ক'ব নালাগে, আপোনালোকে মোৰ প্ৰচেছটোতো জানেই কেনেকৈ বনাওঁ। ছেম তেনেকেই বনাই আছোঁ, ইমান এক্সপেৰিমেণ্ট নাই কৰা। জুইত মাংস বনোৱা ধোৱাই মজা ওলাই দিছে মোৰ। ধোৱাখিনি কিমান পাত্তা নিদি মই ধুনীয়াকৈ মাংস বনোৱাতেই লাগি আছোঁ। ঘৰত যিমান যি মছলা আনি থোৱা আছে চব ঢালি দিছোঁ বাপ্পেকে। মুঠতে মাংসখিনি টেষ্টি হ'ব লাগে সিমানেই জানো। গ্ৰেভিখিনি কিন্তু মজা দেখা হৈছে, হয়নে নহয় বাৰু গাইজ ক'বচোন। একদম শেষত ধনিয়া পাত দি পেলাই গাৰ্নিচিঙো কৰি দিলোঁ। এতিয়া আৰু পেহী আৰু মই ফাৰ্ষ্ট টেষ্ট কৰি চাওঁ মাংসখিনি। পেহীয়ে এটুকুৰ খালে আৰু মই এটুকুৰ খালোঁ। আজিলৈ ভিডিঅ'টোত ইমানেই, পুনৰ লগ পাম নেক্সট ভিডিঅ'ত, বাই বাই।